হেই ইউটিউব সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ। এইবাৰৰ ব্লগটো হ'ব আমি 4 জুলাই আহি আছে আৰু 4 জুলাইত আমেৰিকাত ইণ্ডিপেণ্ডেন্স ডে হয়। চ' 4, 5, 6 আমাৰ বন্ধ। আপোনালোকে দেখিব পাইছে যে মই আৰু মোৰ এজন লগৰ প্লেন কৰিছোঁ কি আমি চাৰ্লটৰ পৰা আটলাণ্টালৈ যাম। আটলাণ্টা এখন ডাঙৰ চহৰ চাৰ্লটৰ হিচাপত, আৰু আটলাণ্টাত অলিম্পিকো হৈছিল 1996ত। কিছুমান চাবলগীয়া জেগা আছে, গতিকে ভাবিছোঁ কিয়নো গৈ আহোঁ আৰু বলক আমাৰ লগত, আপোনালোকৰো ভাল লাগিব। স্ক্ৰীণত আপোনালোকে দেখিছে চাৰ্লট এটা গ্ৰীণ বক্সত দেখুওৱা হৈছে, এটা গ'ল্ড পাৰ্পল কালাৰৰ বক্সত আটলাণ্টাখন হাইলাইট কৰা হৈছে। টোটেল 266 মাইলছ। গতিকে আমি কাৰেৰে যাম, 2 ৰাতি ষ্টে কৰিম বুলি ভাবিছোঁ। তাৰপিছত দেখা যাব। গতিকে আটলাণ্টা জৰ্জিয়া চহৰত হয়, জৰ্জিয়া ষ্টেটত পৰে, চাৰ্লট নৰ্থ কেৰলিনা হয়। এখন আমাৰ হোটেল, ইয়াত আমি থাকিম। সন্মুখত এখন ৰেষ্টুৰেণ্ট আছে। এয়া আমাৰ পাৰ্কিং এৰিয়া। মই আৰু মোৰ ফ্ৰেণ্ডে ইয়াত পাৰ্কিং কৰিছোঁ। গতিকে ঠিকেই। লিফ্টৰ চুইচটো টিপি দিছোঁ। ভিতৰতো কাৰ্পেট লগোৱা থাকে। গ্ৰাউণ্ড ফ্ল'ৰটো ফাৰ্ষ্ট জিৰ' নাই, তেনেকৈ জিৰ' থাকে, জিৰ' নাই। টাচ এটা আছে আৰু কাৰ্পেট। দেখাইছে কাৰ্পেট আছে। মই খুলি দিম, নক কৰিম, কোনে খোলে। কি খবৰ? ভালনে? দেখুৱা কি কি আছে, দেখুৱাচোন। বাথৰুমটো দেখুৱাচোন, বাথৰুমটো হোটেল। এয়া বগৈ এটা ৱাফলছ বনালে। এয়া বুবলি বনাই আছে ৱাফলছ। এই হোটেলত কৰ্ণফ্লেক্স আছে, দৈ, বাৰ্গাৰ এইবিলাক হ'ব পৰা
বৰ্তমান আমি মিউজিয়াম অভিমুখে যাই আছোঁ। এইটো জৰ্জিয়া কেপিটেল মিউজিয়াম মোৰ পিছফালে আছে। বুবলি আৰু ববো আৰু মোৰ লগৰ এটা গৈ আছে। ইয়াত এনে আমি ভাবা হয় কি আমেৰিকাত অভাৱ নাই, কিন্তু সেইটো সেনেকুৱা নহয়। ইয়াত বহুত হোমলেছ মানুহ আমি দেখিবলৈ পাইছোঁ। ইয়াত এই ওচৰতে বহি আছে। খুব ধুনীয়া বহুত গছ আছে। এইটো কেপিটেল মিউজিয়াম। আমাৰ এটা ভয় হৈ আছে কি আজি হয়তো বন্ধ, কাৰণ আমি দেখিবলৈ পোৱা নাই বেছি মানুহৰ সমাগম। এইটো খুব চাবলগীয়া বস্তু, বহুত ডাঙৰ হয়। এইপিনে চোৱা হ'ব। Tell me, Bobo, bad manners. Bad manners. আমি আহিছোঁ পিডমণ্ট পাৰ্কলৈ। এণ্ট্ৰেঞ্চত গ'লোঁ। অলপ দুৰ্ভাগ্যজনকভাৱে আজি আমাৰ কেপিটেল হিলৰ মিউজিয়াম, যিটো বঢ়িয়া আছিল দেখিবলৈ, সেইটো বন্ধ আছিলে। আমি কালি আকৌ আহিব লাগিব। ইয়াৰ মাজতে ববৰ অকণমান টয়লেট যাব লাগিলে, তো তাতে গ'লোঁ। আৰু এইখন আমি এতিয়া মেপখন চাব লাগিব। মেপ চালে তুমি গম পাবা ক'ত কি আছে। এইটো ইহঁতৰ কমিউনিটি অফিচ টাইপ। মানুহ আহি আছে, বহুত থিংছ টু ডু। এইটো গাইড টাইপকৈ দিছে। वहाँ से हमको पूरा सिटी दिखेगा। কিছুমান মানুহে ইয়াত খেলি আছে আৰু ইয়াত কিছুমানে পিকনিক টাইপ খানা চানা আনি বনাই আছে। বাপৰে কি গৰম হে বাবু। এইখন পিডমেণ্ট পাৰ্ক। ইয়াৰ পৰা চিটি ভিউ পায়, খুব ধুনীয়া। তো এতিয়ালৈ ঠিকেই লাগিছে, কিন্তু আজি বহুত গৰম আছে। গতিকে মানুহবিলাকে আজি পিকনিক মুডত আছে। 4 জুলাই ইণ্ডিপেণ্ডেন্স ডে হয় USA। এইটো হাঁহৰ পোৱালিৰ সৈতে মাকজনী গৈ আছে। গছ আৰু মোৰ বন্ধু মুৰলী আছে বহি এখন জুলনাত, আৰু ববো আৰু বুবলি এখন জুলনাত জ্বলি আছে। সন্মুখত এটা ফাউণ্টেইন আছে। আৰু এইখন পাৰ্ক, ইয়াত বহুত পাৰ্ক থাকে সাধাৰণতে। এইটো ছুইমিং পুল ভিউ। মানুহবিলাকে সাঁতুৰি আছে।
ইয়াত এটা ফিল্ম শ্বুটিঙো চলি আছে কাৰোবাৰ ভিডিঅ' কেমেৰা এইটো আমি গৈ আছোঁ পিডমান পাৰ্কৰ এইটো পুল হয় আৰু এজন মানুহে বৰশী বাই আছে আমি ছাইডৰ পৰা দেখাইছিলোঁ তলত চাই চাই যাবা দেই লিফ্টটো ক'ৰবাত আছে মই ক'ত থলোঁ পাহৰিলোঁ ধুনীয়া লাগিছে বহুত গৰম আচলতে আজি গতিকে ইয়াত আহি পেলাই খুব ভাল লাগিছে পানীৰ ওচৰত অকণমান ঠাণ্ডা ববো আৰু বুবলি এতিয়া স্কাই ভিউত আছে আটলাণ্টা জৰ্জিয়া আৰু পিছফালে ববো আৰু বুবলিৰ কি আছে এইটো আছে এইপিনে চ আছে না এইটো বঢ়িয়া বৰ ধুনীয়া লাগিছে এইটো আমাৰ ইয়াত উঠিম আমি এতিয়া তাৰ ওপৰৰ পৰা ভিউটো কেনেকুৱা আহে দেখিব লাগিব এইফালে কিবা আছে এইটো কি হয় ক'ব নোৱাৰোঁ গতিকে খুব ভাল লাগিছে দেখা যাব ওপৰত যোৱাৰ পিছত কেনেকুৱা লাগে ন বুলি মোৰ পিছফালে চাগে আপোনালোকে দেখিছে লাহে লাহে আমি ওপৰত উঠিবলৈ আৰম্ভ কৰিছোঁ ধুনীয়া তলৰ পৰা ইয়াত আমি চিটিখন দেখা পাম মেইন কনচেপ্টটো সেনেকুৱা গোটেই আটলাণ্টা চহৰখন আমি ইয়াৰ পৰা দেখিবলৈ পাম আপোনালোকে দেখিছে তলত আটলাণ্টা চহৰ জৰ্জিয়া ৰাজ্যৰ অৱস্থিত ৱাও চ উঠলি দেখিছা ওপৰৰ পৰা ৱাও দেখিছা গোটেই তুমি চহৰখন দেখা পাই আৰু নামি আছো নেকি পাৰ্কখনত খুব ভাল লাগিছে ৰিলেক্সিং লাগিছে ন বুলি মানে খোজকাঢ়ি কিবা এটা বেলেগ অনুভৱ ইয়াত কিবা হৈছিল নেকি
বহুত মানুহ আছে কিন্তু কিন্তু সঁচাকৈ ন আটলাণ্টাখন বহুত ভাইব্ৰেণ্ট হয় দেই মুৰলীহঁত তাতে ফচি থাকিল ইয়াতে ওলাই আছিল নেকি